বন্ধু বান্ধৱীসকল আপোনালোক পুনৰ এবাৰ 2% ইউটিউব চেনেল স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আপোনালোকৰ সন্মুখত ভয়ানক তথ্য দাঙি ধৰিবলৈ বিচাৰিছোঁ, কিয়নো যিটো সময়ত দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে টকা নিদিয়াকৈ চাকৰি পোৱাটো বিচাৰে, সেই সময়তে এক ভয়ানক তথ্য পোহৰলৈ আহিছে। আৰু এই কথাখিনি কোনো সাধাৰণ লোকে কোৱা নাই, এই কথাখিনি সদৰি কৰিছে CIDয়ে। আৰু আজিৰ ভিডিঅ'টোৰ মূল বিষয় হৈছে টেট পৰীক্ষা। কিয়নো 36জন লোকক টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ দি সংগ্ৰহ কৰিল 2 কোটি টকা। ভুৱা টেট শিক্ষকক নিযুক্তিৰ কেলেংকাৰী আৰম্ভ হৈছে সৰ্বশিক্ষা কাৰ্যালয়ৰ পৰা। জড়িত আছিল 2জন বিষয়া। BTRত সংগঠিত ভুৱা টেট পৰীক্ষাৰ শিক্ষক নিযুক্তিৰ সমগ্ৰ কেলেংকাৰী সৰ্বশিক্ষা কাৰ্যালয়ৰ পৰা আৰম্ভ হৈছে। গুৱাহাটীত অৱস্থিত সৰ্বশিক্ষাৰ অভিযান মুখ্য কাৰ্যালয়ৰ 2জন বিষয়াৰ নেতৃত্বত আৰম্ভ হৈছে পৰীক্ষাত নবহাকৈ ভুৱা টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰ কেলেংকাৰী। 2জন বিষয়াৰ নেতৃত্বত মাত্ৰ 36জন লোকক টেট উত্তীৰ্ণৰ ভুৱা প্ৰমাণপত্ৰ দি সংগ্ৰহ কৰিছে 2 কোটিৰো অধিক ধন। অসম আৰক্ষীৰ CIDৰ তদন্তত ওলাইছে এই ভয়ানক তথ্য। আৰু এই ভয়ানক কেলেংকাৰীটো সৰ্বশিক্ষা অভিযান অসমৰ পৰাই সংগঠিত হৈছে, কিয়নো যিটো সময়ত সকলোৱে বিনা পইচাত চাকৰি ল'ব বিচাৰে, যিটো সময়ত সকলোৱে স্বচ্ছতাৰে চাকৰি ল'ব বিচাৰে, সেইটো সময়তে এক ভয়ানক তথ্য দাঙি ধৰিছে CIDয়ে। যিটো সময়ত সকলো ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে টেট পৰীক্ষাত উত্তীৰ্ণ হৈ পিনে টকা নিদিয়াকৈ, উৎকোচ নিদিয়াকৈ চাকৰি ল'ব, সেই সময়তে এক ভয়ানক তথ্য